বাটাৰফ্লাইবিলাক দেখি কিবা এটা গান মনত পৰিছে। আমি আমাৰ নেক্সট ডেষ্টিনেশ্যনত আহিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই তৰালি আৰু আপোনালোকৰ যোনে মোৰ মিনি ভ্লগ চাইছে তেখেতসকলেতো গমেই পাইছে মই বৰ্তমান ধেমাজিত আছোঁ। আৰু আজি ধেমাজিত থকা দ্বিতীয়টো দিন, এয়া শুই উঠি গা পা ধুয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি আজি অৰুণাচলত যাম, তাৰ কাৰণে ভাবিলোঁ আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গা পা ধুই ল'লোঁ আৰু কাপোৰ কানি পিন্ধো, অকণমান কিবা এটা খায়ো লওঁ, তাৰে পিছত আপোনালোকৰ মাজত আহি আছোঁ। আৰু ফাইনেলি আমাৰ গাড়ী আহি পালে। ফাইনেলি আমাৰ গাড়ী আহি পালে আৰু পালে এয়া গাড়ী। এতিয়া গাড়ীত উঠাটোহে টেনশ্যন ন, বাকী বাদ দিলোঁ। মানে গাড়ীত উঠিলে আমাৰ অৱস্থা অলপ বেয়া হয়। এইখন গাড়ী আৰু নাজানো আৰু কি হয় আজি। টেবলেট খাই ল'লোঁ, তামোল খাই ল'লোঁ, চব কৰি লৈছোঁ আৰু ন। কি লাগিব আমাক দাদা আগত মানুহ এই দেখাকেইটা আমি আগত দুটা দি দিয়া বমি কৰা দুটা। আনিবলৈ পাহৰিলোঁ। আজি বোলে কি ঠিক মই হেৰি কৰিলোঁ। মাজত বহিব দিয়া। ভালকৈ নাখালে নেকি? ভালকৈ খালে দিব ৰ'বা। এঠাই জানিব বলক, যাম বলক আমি। লেটছ গো। এতিয়া আমি ৰেডি হ'লোঁ ন, যাবা মামা কিবা কওঁ? কিবা কওঁ? লেটছ গো। হেপী জাৰ্ণি। হেপী জাৰ্ণি। কেলে অকল আমিয়ে যাম? অকল আমিয়ে যাম কেলে ন? এইফালে মামা, এইফালে মামী, চুমু আৰু এনাই। আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল, লগতে এখেতসকলৰ টোপনি, ইমান টোপনি মাৰে নহয়। এতিয়া আমি অৰুণাচল প্ৰদেশ আহি পাইছোঁ, কিন্তু আমি য'লৈকে যাম সেয়া পাবলৈ আৰু অলপ সময় আছে। আৰু আমাৰ অৱস্থা মানে অকণমান বেয়া হৈছে গোটেইকেইজনীৰে, তাৰ কাৰণে এয়া গাড়ীৰ পৰা আমি নামিলোঁ, অলপ সময় আছোঁ আৰু ইয়াত। তাৰপিছত আমি যাওঁ আৰু বলক আমাৰ যাত্ৰা আৰু আৰম্ভ কৰোঁ। অঁ থেংক ইউ। আৰু এতিয়া আমি আহি পালোঁ এয়া অৰুণাচলৰ এই ঠাইখিনিক হেনো ব'ডাক বুলি কয়। মই ভালদৰে নাজানো, তথাপি সুধি লৈছোঁ। এতিয়া আমি আহি পালোঁ, এতিয়া আমি অকণমান এনজয় কৰোঁ, ফটো চটো উঠি লওঁ। এয়া আমি গোটেইবিলাক। ৰাস্তাত আমাৰ অৱস্থা কেনেকুৱা হৈছিল নকওঁ আৰু সেইখিনি কথা। আমি কেনে লাগছি আহি কেনে লাগছি মোক কেনে আহি কেনে লাগছি গৰম। এইটো কাৰ ফোন? কোনটো? এইটো পিকা ফোন কেলা নহয় দা পাৰবা ঘৰতে যাবা নি? Oh, phone ka ba dito? Phone ka ba dito? Phone ka ba dito? Upar man, wasa ka ba? Oo. So phone paano ka? Kaya ba? Oo. ইমানে কপাল ভাল আমি ফোন পালোঁ। পিছে আমাক ফোন নালাগে ন, খোৱা বস্তুৱে লাগে। কি কি লাগে? কি কি লাগে? চিপছ লাগে, চিপছ লাগে, ঝুমকা লাগে মোক। ঝুমকা লাগে আমাক, ঝুমকা ঝুমকা লাগিছে আমাক। মামি নাযা? মামি নাযা? আহি লওক ৰ। মই যাওঁ ৰচোন, চলে না নাই। বাপৰে মানুহ হ'ব দে আহিয়ে পালোঁ। এই ভয়ে লাগে এইখিনি কাৰণেচোন। তাতে মানে এটা এটাকৈ উঠি উঠি ফটো এখন উঠি উঠি নামি আহি থাক চোৱাচোন।
বহুত গৰম লাগিছে দেই, বহুত গৰম লাগিছে। মাখি উঠিছে, ইমান গৰম বাপৰে। ভিডিঅ' বনাই আছে। কেনেকুৱা লাগিছে তোমাৰ ইয়াত আহি? মজা। গৰম কেনেকুৱা? তামাম তামাম ন? ফটো উঠোঁ আমি ইয়াত। মামাৰ ফটো উঠা শেষে হোৱা নাই। ফাইনেলি ইমান মাখি আছে ইয়াত একদম। আহিলোঁ পিছে ইয়াত বহা জেগাও নাই, ফটো উঠাও জেগা নাই, আৰু ইমান গৰম। কিনিব পামনে ইয়াত? নাই, নাপাম। ইয়াত আহি আমি এটা ফোনে পালোঁ, বাকী একো নাপালোঁ ন? একদম। কিবা খাওঁ ব'লা। কি খাবা? তাতে চিপছ আছে, সেয়ে খাব লাগিব ব'লা। কি ৰ'দ! বেলেগ ফালে আছে বোলে কিবা মানে আমাৰ জেগা, যিহেতু একো সেনেকৈ নাই। ইয়াত ফটো উঠা হৈ গ'ল, এতিয়া আমি আকৌ অলপ আগত যাম। ইয়াত গোটেইবিলাক যাব ওলাইছোঁ। গৰম লাগিছে, ফটো উঠিবৰ কাৰণে চুলি মেলি লৈছিলোঁ ন? নকওঁ দিছোঁ এটা আৰু এইফালে আগলে নাই, সেই চিৰগিলে গ'লে মানে ভাল লাগিব আৰু গৰমত। আৰু আমি সেইফালে আগুৱাই যাম বুলি ভাবিছিলোঁ, কিন্তু বাৰিষা যিহেতু সেইফালে নগ'লোঁ আৰু ভয়ো লাগে, পানী বেছি হৈ আছে যিহেতু। আৰু এইফালে ঘৰৰ ফালে আহি থাকোঁতে এইটো দেখিলোঁ, আনকালত বোলে এইখিনি শুকান হৈ থাকে, কিন্তু বাৰিষাৰ কাৰণে আমাৰ মানে বেলেগ চাব নাপালে এইটো চাবই সৌভাগ্য হৈছে। তো সেনেকৈ ভাবিব লাগিব। আৰু আপোনাক এটা বস্তু দেখাম, এয়া চাওকচোন পখিলাবিলাক। ফটো উঠাম, ভাল লাগছে ন? তাতে মৌ মাখি আছে চাবা। আৰু এই বাটাৰফ্লাইবিলাক দেখি কিবা এটা গান মনত পৰিছে। কিবা পৰি গ'লে? বাটাৰফ্লাই, বাটাৰফ্লাই, where are you going? Dancing, dancing. বাটাৰফ্লাই গানটো গাই দিলোঁ এবাৰ। বাটাৰফ্লাই, বাটাৰফ্লাই। তুমি কিবা ক'ম বুলি কৈছিলা? কি ক'ম? কোৱা কিবা। বৰ্তমান আমি আছোঁ বদাকত, অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ এটা অঞ্চল হয়, বহুত ধুনীয়া। ইয়াতে বহুত মানুহ ফুৰিবলৈ আহে, তো আমিও আজি আহিলোঁ। আৰু মইতো ইয়াৰে হয়, লোকেল হয়, আৰু তাইক লৈ আহিছিলোঁ আজি। আজি বা আমাক লৈ আহিছে এইখিনি জেগা চাব, আৰু খুব ভাল লাগিছে ন? ইয়াতে মেইনলি হ'ল তোমাৰ আপোনাৰ চিয়াং ৰিভাৰ আছে, যিখন ইয়াৰ পৰা গৈ পেলাই অসমত ব্ৰহ্মপুত্ৰ হিচাপে নামটো লয়। চিয়াং ৰিভাৰ বৰ্তমান গোটেই মানে বাৰিষা হৈ থকাৰ কাৰণে পানী অলপ বেছি হৈ আছে, আৰু সৰু সুৰা ৱাটাৰফলবিলাক আছে, সেইকাৰণে ভিউটো মানে ইমান মনোমোহা হৈ গৈছে, খুব ভাল লাগিছে বহুত আহি। তো আৰু বাৰ পৰা আমি এইবিলাক গম পাই মানে জানি বিৰাট ভাল লাগিল। থেংক ইউ বা। নহ'লে আমি নাজানিলোঁ হয়। তো সেয়া আৰু গুৱাহাটীৰ বাসিন্দা আহি আজি অৰুণাচল প্ৰদেশৰ পাছিঘাটত। গুৱাহাটীৰ পৰা আপোনালোকে আমাৰ মাত শুনিছে নাই নাজানো, সেইফালে মানে পানীৰ ইমানে মাত, আৰু মই ভালদৰে নাজানো যিহেতু মই ইয়াত নতুন। মা জানে, বাৰ পৰা আপোনালোকক মানে শুনালোঁ আৰু কথাখিনি যে এইখিনি কি বুলি কয় কি। আৰু আপোনালোকে আহিব যোনে অহা নাই ইয়ালৈকে। আমাৰ আহি ভাল লাগিল, আশা কৰিছোঁ আপোনালোকৰ আহি ভাল লাগিব। আৰু আমি এতিয়া ইয়াত ফটো উঠিলোঁ, অকণমান ভিউটো এনজয় কৰিলোঁ, আৰু এয়া আমাৰ কাপোৰৰ অৱস্থা তিতি মেলি বাৰ গোটেই কাপোৰ জিকি গ'ল। এতিয়া আৰু আমি যাওঁ। আৰু এতিয়া আমি যাওঁ, এয়া ৰখি আছে মামাহঁতে, বা আৰু মই লাষ্টত, আমি একেবাৰে লাষ্টত। এতিয়া ক'ত যাম? ঘৰত যাবনে? আৰু এবাৰ পখিলাকেইটা চাই লওক আপোনালোকে। ইমান ধুনীয়া লাগিছে পখিলা, মানে জেগাখিনি ইমান ভাল লাগিছে ন? বাকী তলত আমি নামিব নাপালোঁ, ভয়ো লাগে ন? একচুৱেলি ইয়াতে বেলেগ জেগাতো আছে, এনেকুৱা পাহাৰ নদী ধেৰ আছে, কিন্তু ইয়াত এইকাৰণে ভাল লাগে, ইয়াত বেছি মানুহ নাই, আৰু পলিউশ্যন একেবাৰে নাই, কাৰণ ইমান বেছি গাড়ী মটৰ নাই,
সেইকাৰণে এনেই ভাল লাগে, উশাহ নিশাহ লৈ ভাল লাগে হয়নে? মানুহ নাই বেছি ন, আমি কেইটা আৰু এটা দুটা মানুহ আছে, বেছি মানুহ বেছি নাই। কিছুমান সময়ত আহে যেনেকৈ ডিচেম্বৰৰ শেষত বা জানুৱাৰী ডিচেম্বৰ এনেকুৱা টাইমত বহুত মানুহ আহে, বাট আদাৰৱাইজ নৰ্মেল দিনত নৰ্মেল মানুহ এনেকৈ ভাল লাগে। আৰু ইয়াত আকৌ ফটো, আমাৰ মডেলে কিমান ফটো উঠা, মই উঠিবই পৰা নাই। আমাৰ ছেকেণ্ড মডেল আজিৰ বেষ্ট মডেল এজনী, এইজনী ছেকেণ্ড মুনু আৰু তই। অ'কে, আৰু একবাৰ মই আৰু বেষ্ট ফটোগ্ৰাফাৰ আপুনি য়েছ মই ফটোগ্ৰাফাৰ তৰালি। গাড়ীৰ পৰা নামি চিপছ ল'বলৈ আহিছোঁ নহয়, কিনিবা? লোৱা কি লাগে লোৱা। ক'ল্ড ড্ৰিংকছ লওঁ, ৰ'বা, কিবা ঠাণ্ডা লওঁ ৰ'বা। কি খাবা? ৰ'বা কি নিম? কি ক'ল্ড ড্ৰিংকছ আন। আৰু এতিয়া আমি খাবলৈ কিবা কিবি কিনিলোঁ, আৰু এয়া চাওকচোন গোলাপ আৰু তৰমুজৰ চকলেট, এইবিলাক বোলে সকলো বস্তুৱেই গুৱাহাটীৰ পৰা আনে। তো এইবাৰ আমি আমাৰ নেক্সট ডেষ্টিনেশ্যনত আহিছোঁ, যিটোৰ নাম হৈছে চিৰকি ৱাটাৰফল। আমি বডাকৰ যিটো মেইন পইণ্ট হয় তাৰ পৰা অলৰেডি আহি পেলাই এবাৰ আমাৰ নেক্সট ডেষ্টিনেশ্যন যিটো চিয়াং ৰিভাৰৰ ব্ৰিজ পোৱাৰ অলপ আগতেই অকণমান টাৰ্ণ এটা ল'ব লাগে, তাৰপাছত এই নেক্সট ডেষ্টিনেশ্যনত আহি পাবহি আপোনালোকে। এতিয়া আমি গৈ আছোঁ আমাৰ ৱাটাৰফললৈ, অকণমান দূৰ হয়, ইয়াত ইমান ধুনীয়াকৈ ষ্টেপ দি থোৱা আছে, জংঘলৰ মাজে মাজে গৈ আছোঁ আমি চবেই, এইফালে পিছফালেও পুৰা ফেমিলি। অ'কে, মোৰ ভাগৰ লাগিছে আৰু মানে বা ক'লে বেছি ভালদৰে বুজি পাম ন, আমিও পাম আৰু আপোনালোকে পাব, তাৰ কাৰণে মই বাক অকণমান সময় ক'ব দিছিলোঁ। এংকাৰ আচ্ছা, মোৰ ইমান বেছি এক্সপিৰিয়েঞ্চ নাই, বাট ফাৰ্ষ্ট ট্ৰাই ইটছ অ'কে। বহুত ভাল লাগিছে। আৰু এয়া আমি যাই আছোঁ এতিয়া। অ'কে, থেংক ইউ তৰালি। ল'ৰাকেইটাই কৈছে যে ছাবস্ক্ৰাইব কৰি দিম, আমি থেংক ইউ ক'লোঁ আৰু মানে মইতো ক'ব নোৱাৰিলোঁ হয় এনেদৰে, মানে এতিয়া যেনেকৈ কৈ আছোঁ, কিন্তু মানে বাই ক'লে যিহেতু মোৰ অকণমান কনফিডেঞ্চ আহিলে যে এনেকৈ পাব্লিকৰ মাজত ক'ব পাৰিম, আৰু তথাপি লাজ লাগে। মামা ভাগৰ লাগিল নেকি? ৱেইটিং লিষ্টত ভাগৰ লাগছি। বহুত ওপৰত যাব লাগিব সদায়। অ'কে, এতিয়া আৰু অলপ সময় ভিডিঅ' নকৰোঁ ৰ'বক, বহুত ভাগৰ লাগিছে, অলপ বহি লওঁ, আৰু যিমান মানে ওপৰত যাব লাগিব তো ভিডিঅ'ত কথা কৈ যোৱা, এনেকৈ ওপৰত যোৱা চাওকচোন, এই এনেকৈ যাব লাগিব। তো একেবাৰে আপোনালোকক তাত যাই লগ পাই আছোঁ। আৰু ফাইনেলি আমি আহি পালোঁ, আপোনালোকক দেখাওঁ। আপোনালোকে মোৰ মাতটো শুনা পাইছেনে নাই নাজানো, বাকী এয়া চাওক, আৰু এতিয়া শুনিব লগা নাই, চাব লগাই আছোঁ, চাই লওক। ভালকে যাবা। উঠিবলৈ বহুত কষ্ট হয় দেই, তাতে দুখে পালোঁ মই। গা ধুবই মন গৈছে, কিন্তু আমি কাপোৰ অনা নাই, তো এনেকৈ আৰু এনজয় কৰিব লাগিব। এইটো চাচোন কি মজা লাগিছে, এইটো কেনেকুৱা লাগিছে। এচি ফিল হৈছে, এচি নেচাৰেল এচি। এইটো ইমান ধুনীয়া বতাহ ন। কি ভাগৰ লাগিছিল আমাৰ, এতিয়া বতাহটো ইমান ভাল লাগিছে, কেনেকুৱা লাগিছে বহুত মজা একদম। মই কৰিব ওলাইছিলোঁ,
মই যাম ইয়াতকৈ বেছি ওচৰত যাব মই নোৱাৰোঁ মোৰ ভয় লাগে তুমি যাবা ওচৰত যাবা মই নাযাওঁ আৰু ইয়াতকৈ বেছি ওচৰত যাব ভয় লাগে নাযাওঁ আহিলোঁ ওপৰত কিন্তু মই একদম পৰিব ওলাইছিলোঁ এনে ভয় লাগি আছিলে আৰু এতিয়া আমি পৰি হৰি তলত আহিলোঁ কেইটা যে পঢ়লোঁ এইজনী বেছিকৈ পৰিছোঁ তাৰপিছত মই মুনুৰ কি হ'ল চেণ্ডেল ছিঙি থাকিম চেণ্ডেল ছিঙি তুমি পৰা নাই মোৰ চেণ্ডেল ছিঙা নাই অঁ তুমি একদম বেষ্ট ভাগৰ লাগি গৈছিল আমাৰ মানে ভৰিকেইখন ইয়াতে থৈ আমি যাওঁ আৰু গাড়ীত উঠি কেনেকৈ যাওঁ নাজানো এতিয়া মামীহঁত নামি অহা নাই আমি ইয়াত অলপ সময় জিৰণি লওঁ নহয় তাৰপিছত যাওঁ বহুত গৰম লাগিছে মানে ওপৰত ঠাণ্ডা তলত নামি হওঁতে বহুত ওপৰত না একদম মানে গৰম লাগি গ'ল এতিয়া আৰু এয়া আমি ইয়াৰ পৰা ওলালোঁ এতিয়া ক'ৰবাত সোমাই কিবা অকণমান খাই লৈ ঘৰলৈ যাওঁ আৰু পিছে এখেতসকলক চাওকচোন গাড়ীখনত উঠিলেই হ'ল গোটেইবিলাকৰে টোপনি আৰু এতিয়া আমি অৰুণাচল এৰি আহি ধেমাজিৰ জোনাই পালোঁ আৰু ইয়াতে আমি ভাত খালোঁ এই মানে বাজনী যে আছিল এই বাহঁতৰ ঘৰতে এতিয়া আমি ভাত খালোঁ আৰু গোটেইবিলাকৰ খোৱা হোৱা নাই খোৱা হ'লে এতিয়া আমি ঘৰ যাওঁ এতিয়া আমাৰ খোৱা লোৱা শেষ এতিয়া যাব ওলাইছোঁ তোমাক লগ পাই বহুত ভাল লাগিল আজি প্ৰথমবাৰ লগ পাইছোঁ একদম নিজৰ লাগিছে বহুত ভাল লাগিল ইমান ভালকৈ মানে ইমান অঁ আৰু প্ৰথমবাৰ আমাৰ ঘৰলৈ অহাৰ কাৰণে সৰু সৰু এনেই গিফ্ট দুটা দিছে বাৰু এয়া চুমকা মই আৰু আপোনালোকক ঘৰৰ কেইজনীক দিয়া নাই কেতিয়াবা ঘৰলৈ গ'লে মানে দিম দেখাই আছোঁ ভালদৰে আলহী বুলি দিছে দেই কিন্তু এতিয়া আলহী হৈ থকা নাই ঘৰৰ নিচিনা লাগিছে মানে বহুত আমাৰ ভাল ঘৰতো যাবা একদম নিশ্চয়। বহুত ভাল লাগিল দে সঁচা লগ পাই মিছ বহুত কৰিম ভাল লাগিল বহুত। মিছ কৰিম নাম্বাৰকেইটা ল'ম দিয়া অঁ তোমাকো মৰম কৰোঁ দিয়া তোমাকো ভাল পাওঁ আমাৰ মুনু জ্বলি গৈছে হ'লেও দিনটো বহুত ভাল লাগিল ন বহুত বেছি ভাল লাগিল আকৌ লগ পাম আকৌ এনেকুৱা এটা ভ্লগত আকৌ লগ পাম দিয়া বাই বাই এটা কোৱা নাই দেই আছে আৰু বাৰ পৰা শেষ হ'ল অঁ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ কেতিয়া হ'ব পিছে ভিডিঅ' ইয়াত একেবাৰে নেটৱৰ্ক নাপাওঁ তো ঘৰ যাই পেলাই ভিডিঅ'টো আপলোড কৰিম আপোনালোকে চাব মৰম দিব একদম ৱেইট কৰি আছোঁ নেক্সট ভিডিঅ'ৰ কাৰণে এইটো ভ্লগে আকৌ নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰি আছোঁ অ'কে থেংক ইউ যাবা দেই এতিয়া আমি ক'ত যাম অথনি অৰুণাচললৈ গ'লোঁ এতিয়া পাছিঘাটলৈ যামগৈ আজি ফুৰিয়ে থাকিম নাই ফুৰিয়ে থাকিম আজি আৰু এয়া আমি এনাইহঁতৰ ঘৰ আহি পাইছোঁ 6টামান বজাতে কিন্তু অহাৰ পিছৰে পৰা ইয়াত লাইনে নাছিল 9টামান বজাত লাইন আহিল আৰু ফটাফট আমি মানে ভাতকেইটা বনালোঁ তাৰপিছত এতিয়া খোৱা নাই আৰু খাওঁ এতিয়া ভাবিলোঁ ভিডিঅ'টো একেবাৰে শেষ কৰি থৈ দিওঁ পিছে অৰুণাচলৰ বহুত বেছি ঠাই আমি নুঘূৰিলোঁ যিহেতু আমি কাইলৈ ঘৰলৈয়ে যাম তাৰ কাৰণে ৰাতিটো বাছতে থাকিম তো এনেকৈ ভাগৰ লাগিব তাৰ বাবে আমি বেছি ঠাই নুঘূৰিলোঁ আকৌ পিছত কেতিয়াবা আহিলে নিশ্চয় যাওঁ তথাপিও যিখিনি ঠাই ঘূৰিলোঁ সেইখিনিয়ে বহুত ভাল লাগিল আৰু যিখিনি মানুহ নতুনকৈ লগ পালোঁ তেওঁলোককো বহুত ভাল লাগিল তেওঁলোক বহুত মৰমীয়াল হয় আৰু এয়াই আছিল ধেমাজিত আমাৰ এটা দিন আমি আজি ৰাতিপুৱাৰ পৰা কি কৰিলোঁ সেয়া আপোনালোকক দেখালোৱে আমাৰ দিনটো কেনেকুৱা গ'ল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব পিছে আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ এতিয়া 11টা বাজিল আৰু আমি এতিয়া ভাত খাওঁ সোনকালে শুই থাকোঁ যিহেতু আমি কালি ঘৰলৈ যাম তো আজিলৈ ইমানেই বাই